এসময়ৰ কথা কিছুমান বৈজ্ঞানিকে ৰিচাৰ্চ কৰি পালে যে চন্দ্ৰৰ বুকুত হীৰাৰ ভাণ্ডাৰ আছে। সেই ভাণ্ডাৰটো বিচাৰিবৰ কাৰণে বৈজ্ঞানিকসকলে চন্দ্ৰলৈ ৰকেট পঠিওৱাৰ এটা প্লান বনালে। সেই কথাটো সকলোৰে পৰা লুকুৱাই ৰাখিবলৈ চহৰৰ পৰা কিছু দূৰত এখন গাঁৱৰ হাবিত কেম্প বনাই ল'লে। মিষ্টাৰ সোমনাথ, যেতিয়ালৈকে এই ৰকেটটো লঞ্চ নকৰোঁ, আমি সকলো কথা লুকুৱাই ৰাখিব লাগিব। যদি কোনোবাই এই কথাটো গম পায়, চৰকাৰক কৈ দিব আৰু গোটেই হীৰাখিনি চৰকাৰে লৈ ল'ব। তাই ঠিকেই কৈছা। এইটো আমি বিচাৰি উলিয়াইছো। ইয়াত অকল আমাৰ অধিকাৰ আছে বুলি ভাবো। তাই চিন্তা নকৰিবি। আমি চহৰৰ পৰা বহুত দূৰত আছো। ইয়াৰ ওচৰত মাত্ৰ এখন গাঁও আছে আৰু গাঁৱৰ মানুহবোৰ ইয়াৰ বিষয়ে একো বুজি নাপায়। কেতিয়াও আমাৰ প্লানৰ বিষয়ে কোনো গমেই নাপায়। তই চিন্তা নকৰিবি। তাৰ পাছত সেই গাঁৱতে থকা মৃদুলে কিবা কামত সেই হাবিৰ ৰাস্তাৰে চহৰলৈ গৈ আছিল। তেতিয়া সেই চাইণ্টিষ্টসকলৰ কেম্পটোৰ ওপৰত চকু পৰিল। আৰে, এইটো কি? কোনে কেম্প বনাইছে? ইয়াত কি চলি আছে? আগতে কেতিয়াও এনেকুৱা দেখা নাছিলোঁ। চাব লাগিব। তাৰ পাছত যদুৱে মনে মনে কেম্পটোলৈ গ'ল আৰু মনে মনে জুপি চালে। তাত দুটা চাইণ্টিষ্টে কথা পাতি আছিল। মৃদুলে মনোযোগেৰে সিহঁতৰ কথাবোৰ শুনিবলৈ ধৰিলে। আমি আৰু অপেক্ষা কৰি নাথাকো। আজি ৰাতি এই ৰকেটটো চন্দ্ৰলৈ পঠাব লাগিব। যেতিয়া আমি ৰখি থাকোঁ, চন্দ্ৰত থকা হীৰাৰ কথা চবেই গম পাব আৰু আমাৰ কোটি কোটি টকাৰ লোকচান হৈ যাব। মাতকা, ইহঁতেতো কোটি কোটি টকাৰ কথা পাতিছে। আচ্ছা, এইটোৱে ৰকেট যিটো চন্দ্ৰলৈ পঠিওৱাৰ কথা ভাবিছে। মই কানিয়া কথাষাৰ জনাই দিওঁৱে। তাৰ পাছত মৃদুলে দৌৰি গ'ল আৰু কানিয়াৰ ঘৰ পালেগৈ। কানিয়া বাই, আজি মই যিটো কথা জানিলোঁ তই বিশ্বাসে নকৰিবি। এনেকুৱা কি খাজানা লাগে ইটোৰাটো? মই জংঘলৰ ৰাস্তাৰে চহৰলৈ গৈ আছিলোঁ। তেতিয়াই মই এটা কেম্প দেখিলোঁ আৰু ওচৰলৈ গৈ কেনে কথাখিনি শুনিলোঁ আৰু মই অবাক হৈ গ'লোঁ। সিহঁতে চন্দ্ৰলৈ ৰকেট পঠিওৱাৰ কথা কৈ আছিল আৰু সিহঁতে কৈছে যে তাত হীৰাৰ ভাণ্ডাৰ আছে আৰু যাৰ দাম কোটি কোটি টকা। মৃদুল বাই, তই মাল খাইছ নেকি? কাৰণ তোৰ কথাখিনি কৈ আছ যে। ভাই, মোৰ কথা বিশ্বাস নকৰিবি বুলি মই আগতেই জানিছিলোঁ। এটা কাম কৰ, নিজে বন মোৰ লগত, তেতিয়াই জানিবি তাত কি হৈ আছে। তাৰ পাছত মৃদুল আৰু কানিয়াই আকৌ জংঘলত বনোৱা কেম্পটোলৈ গ'ল। চা ভাই কানিয়া, সেইটোৱে কেম্প হয় মই যিটো কথা কৈছিলোঁ। সেইটো চা, ৰকেট যিটো চন্দ্ৰলৈ পঠিওৱাৰ কথা কৈ আছে। এতিয়া বল মোৰ লগত, মই তোক সিহঁতৰ কথাবোৰো শুনোৱাই দিওঁ। আমি আৰু অপেক্ষা কৰি নাথাকো। আজি ৰাতি এই ৰকেটটো চন্দ্ৰলৈ পঠাব লাগিব। যেতিয়া আমি ৰখি থাকোঁ, চন্দ্ৰত থকা হীৰাৰ কথা চবেই গম পাব আৰু আমাৰ কোটি কোটি টকাৰ লোকচান হৈ যাব। নিজৰ কাণেৰে শুনিলি নহয় ভাই? এতিয়া কি কৰ বুলি ভাবিছ মৃদুল? এইটোৱে সুবিধা পাইছোঁ জীৱনত কিবা এটা কৰাৰ। আমি মনে মনে গৈ ৰকেটত উঠি ল'ম আৰু আমিও চন্দ্ৰত পামগৈ। তাৰপিছত চব হীৰা মোনাত ভৰাই ৰকেটত বহি ল'ম আৰু সেই ৰকেটটোৱে আমি পৃথিৱীলৈ আহি যাম। কোনো গমকে নাপাব। বাই, তই খাটা মৰাৰ প্লান ধৰাইছ। যদি সেই ৰকেটটো চন্দ্ৰত গৈ ঘূৰি যায়, আমি কি কৰিম? আমি ৰকেটটো চলাবতো নাজানো। তই ভাই ভয় নাখাবি, একো নহয়। এই ৰকেটটো তাত হীৰাবোৰ চাবলৈ যাব। সি আকৌ ঘূৰি আহিব। মুঠতে আমি সঠিক সময় সুবিধা চাই কিনে ৰকেটত বহি ল'ব লাগিব। ভাই, এই প্লানটো কিবা গৰ্বৰ হ'ব নিচিনা লাগিছে। মোৰ কিন্তু ভয় লাগিছে দেই। ৰাতি হোৱাৰ পাছত দুয়ো ৰকেটত উঠিবৰ কাৰণে জংঘলৰ ফালে আগবাঢ়িল আৰু অলপ সময় যোৱাৰ পাছত সিহঁতে তাত পালেগৈ। ব'লা মোৰ ভাই কানিয়া, সেইটোৱে আমাৰ লক্ষ্য। তই মুঠতে মোৰ পাছে পাছে। তাৰ পাছত ৰকেটটোত উঠিবলৈ গ'ল। খটখটিটো উঠাৰ লগে লগে দৰজাখন খুলি গ'ল আৰু দুয়ো বহি ল'লে। কিছু সময়ৰ পিছত
চাইণ্টিষ্টে সেই ৰকেটটো লঞ্চ কৰি দিলে। বাই কানিয়া টান কেদৰে ল ৰকেটটো বহুত স্পীড চলিছে। আমি মৰিলো আই বৰ গম পাইছোঁ এতিয়া মোক মৰবাবে বুলি বুজিম ভাই উশাহটো চুটি হৈ গৈছে। কানিয়া বাই কান্দা বন্ধ কৰচোন চাচোন ওপৰৰ পৰা পৃথিৱীখন ইমান ধুনীয়া লাগিছে। সঁচাকৈ ইমান ধুনীয়া লাগিছে। মিথুন ভাই কি হৈছে? মই কেলৈ বহি আছোঁ? মোৰ ভয় লাগিছে। আৰে ভাই ভয় নাখাবি আমি পৃথিৱীৰ পৰা বাহিৰত আহিলোঁ ইয়াত বায়ু নাই সেইকাৰণে উপঙি আছোঁ। অলপ পাছত আমি জোনবাই দেশত পামগৈ। অলপ সময় যোৱাৰ পাছত ৰকেট চন্দ্ৰৰ বুকুত পালেগৈ। সেইটো চোৱা কানিয়া আমি চন্দ্ৰত পালোহি ব'লা বাহিৰলৈ যাওঁ। বাহিৰলৈ যাওঁ? মূৰ্খ এইখন আমাৰ পৃথিৱী নহয়। চন্দ্ৰত বায়ু নাথাকে স্কুলত নাই পোৱা নেকি? পাহৰিয়ে গৈছিলোঁ। সেইটো চোৱা হেলমেট সেইটো পিন্ধি ল'লে আমি অক্সিজেন পাই যাওঁ। দুয়ো হেলমেট পিন্ধি ল'লে আৰু ৰকেটৰ বাহিৰলৈ গ'ল। ৱা ভাই কানিয়া আমি চন্দ্ৰত পাই গ'লো। ঐ সেইফালে চাচোন হিয়া চাইণ্টিষ্টসকলে ঠিকেই কৈছিলে পুৰা ভাণ্ডাৰ পৰি আছে। বৰা সোনকালে ভৰাই লৈ ৰকেটত বহোগৈ। তাৰ পাছত দুয়ো দৌৰি গ'ল আৰু হীৰাবোৰ বেগত ভৰাবলৈ ধৰিলে। বাহ আজি মই কৰৰপতি বনি গ'লো কি মজা। তেতিয়াই চন্দ্ৰৰ বুকুৰ পৰা ভয় লগা শব্দ আহিবলৈ ধৰিলে। তাৰ পাছত এটা এলিয়েন ওলাই আহিলে। আৰে এইটোচোন চুৰেল হয় ইটো আমাক চন্দ্ৰটো পিছে নাই পলা পলা পলা। এই চুৰেলজনী ক'ৰ পৰা আহে? পৰা চাইণ্টিষ্ট তহঁতি ইমান সৰু সৰু হীৰাখিনি দেখিলে আৰু ইমান ডাঙৰ চুৰেলজনী দেখি নাপালি। তাৰ পাছত হীৰাবোৰ এৰি সিহঁতে পলাই ৰকেটত উঠি ল'লে। আৰু মিথুন ভাই দৰজাখন বন্ধ কৰি দে ল'ৰা ছোৱালী এতিয়া সোমাই আহিব। হে ভগৱান আমাক সহায় কৰা। কানিয়া ভাই মই কেনেকৈ জানো এই চুৰেলজনী আমাক চন্দ্ৰটো বিচানে। এতিয়া তুমি ভয় নাখাবা আৰু কিছু সময় পাছতে ৰকেটটো উৰিব আৰু আমি পৃথিৱী পামনে। কিছু সময় অপেক্ষা কৰাৰ পাছত ৰকেটটো উৰিব ল'লে আৰু পৃথিৱীৰ ফালে গতি কৰিলে। আৰু কিছু সময় যোৱাৰ পাছত সিহঁতে পৃথিৱীত পালেগৈ আৰু ৰকেটটোৰ পৰা নামোতে সিহঁতক চাইণ্টিষ্টসকলে দেখা পালে। পপাই আমাক মাফ কৰি দিয়ক। আমি ভাবিছিলোঁ এইটো নাই কিন্তু আমাৰ পৰাই চন্দ্ৰলৈ লৈ গ'ল। চাইণ্টিষ্ট ককাই তাত বহুত হেয়াৰ ভাণ্ডাৰ দেখিলোঁ। চাইণ্টিষ্টসকলে তাকে শুনি বহুত আনন্দিত হৈ গ'ল। মিষ্টাৰ সোমনাথ মই কৈছিলোঁ ন চন্দ্ৰত হেয়াৰ ভাণ্ডাৰ আছে বুলি। ককাইদেউ তাত থকা মাত্ৰাণী বিষয়টো ক যাৰ পৰা আমি যেনে তেনে বাচি আহিছোঁ। তই কাৰ কথা কৈছ? তই চন্দ্ৰত কাক লগ পাইছি? তাত আমি হীৰা বুটলি থাকোঁতে এজনী চুৰেল আহি গ'ল আৰু আমি হীৰাবোৰ তাতে এৰি পলাই আহিলোঁ। চুৰেলজনীয়ে হীৰাবোৰ ৰখীয়া হৈ আছে। সেইটো কোনো চুৰেল নহয় এলিয়েন হয় চাগে। সেইটো আমি নাজানো মুঠতে আমি যেনে তেনে বাচি আহিছোঁ। তহঁতি এটা কাম কৰিব লাগিব। তহঁতি আকৌ চন্দ্ৰলৈ যাব লাগিব আৰু হীৰাবোৰ আনিব লাগিব। ঐ চাইণ্টিষ্ট ককাই আমাক কেলে আকৌ মৃত্যু বুকুলে ঠেলিছ? মই কলৈকো নাযাওঁ। তোক কোনে সুধিছে? বছ কথাটোহে শুনাইছোঁ। তাৰ পাছত চাইণ্টিষ্টসকলে দুয়োকো ধৰি ৰকেটত উঠাই দিয়ে আৰু ৰকেটটো চন্দ্ৰৰ ফালে যাত্ৰা কৰাই দিলে। মিথুন ভাই দৰ্জাখন খোল মই জঁপিয়াই দিওঁ। ইয়াৰ পৰা জঁপিয়াই মৰিব মন গৈছে নেকি তোৰ? চুপচাপ বহি থাকচোন যি হ'ব দেখা যাব। অলপ পিছত সিহঁতে আকৌ চন্দ্ৰত পালেগৈ। সেই এলিয়েনটোৱে তাতে সিহঁতক অপেক্ষা কৰি আছিল। ৰাজাজী আপোনালোকে আকৌ আহিলে। মাইকী মান সময়ৰ পৰা অপেক্ষা কৰি আছে ন বাহিৰলৈ আহা ন। যদি 2 নম্বৰ ভাগটো চাব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।